নিৰ্বাচন কেনেকৈ? আজি 15 তাৰিখ 20 তাৰিখলৈকে প্ৰচাৰ অভিযান আছে। বিজেপিৰ যোৱাবাৰ 9টা সিট আছিলে আৰু মই আশা কৰোঁ যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিংগল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিছি, যিটো মোৰ বিশ্বাস গৈ যিটো বিশ্বাস হৈছে। মইতো বিচাৰোঁ গাড়ীৰ পেচেঞ্জাৰ প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, অঞ্জলি দৈমাৰী চব থাকিব লাগে। ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী। চিপ বুলি আমি ড্ৰাইভাৰে হ'ম বুলি কৈছিলোঁ। চিপ ড্ৰাইভাৰটোতো মালিক নহয়, ড্ৰাইভাৰটো ড্ৰাইভাৰে হয়। ড্ৰাইভাৰ মই থাকিম, আপুনি থাকিব। মইতো বিচাৰো একফালে হাগ্ৰামা, একফালে প্ৰমোদ বড়ো। ৰাইট লেফ্টৰ একো কথা নাই। বাওঁহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফ্ট, সোঁহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফ্ট। ইয়াতে ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবোঁ যে 3টা পাৰ্টিয়ে চৰকাৰত থাকিব। সকলোকে মিলা মিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে। বড়োলেণ্ডত পৰ্যটনৰ সুবিধা আছে, কৃষিৰ সুবিধা আছে, উদ্যোগীকৰণৰ সুবিধা আছে। গতিকে সকলোৱে মিলা মিছাত থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব। গতিকে আমাৰ এপ্ৰ'চটো 100% পজিটিভ। খালি ৰাজীৱ বৰ্মা, মনোৰঞ্জন বৰ্মা দুটাৰ যোনে বেছি ভোটত জিকে সিয়ে EM হ'ব। কোনে জিকিব?